নমস্কাৰ ফ্ৰেণ্ডছ, চাউখাত ঢৌলাগাঁৱৰ কিশোৰীসকলৰ বিহু দল এয়া। ইয়াকে কয় অসমীয়াৰ বাপতিহা সোণ ৰঙালী বিহু। আমি তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। চাউখাত ঢৌলাগাঁৱৰ কণ কণ কিশোৰীসকলৰ হুঁচৰি দলৰ দৃশ্য এয়া। অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ এই ৰঙালী বিহু। প্ৰতিজন অসমীয়াৰ প্ৰাণৰ স্পন্দন। অসমৰ প্ৰতিজন অসমীয়াৰ বুকুত এই ৰঙালী বিহুৰ উকমুকনি পুঞ্জীভূত হৈ আছে। যেনেকৈ যি মুহূৰ্ততেই নহওক ৰঙালী বুলিলে ডেকা গাভৰু, কিশোৰী, ল'ৰা ছোৱালী, বৃদ্ধ বৃদ্ধা সকলোৰে মনত জাগে এক অবিমল আনন্দ, এক বুজাব নোৱাৰা সুখানুভৱ তথা ৰস এই ৰঙালী বিহুত মনলৈ আহে। অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিজন অসমীয়াৰ হৃদয়ে এই ৰঙালী বিহু অতীতৰ পৰাই গা কৰি আহিছে আৰু আগলৈও এনেকৈ গা কৰি যাব। বিহু সংস্কৃতি বুলিলে অসমীয়া জাতীয় জীৱনৰ এক সুকীয়া মাত্ৰা প্ৰদান কৰে। ৰঙালী, কঙালী, ভোগালী ভিতৰত ৰঙালী হৈছে অন্যতম। এই ৰঙালী বিহু পৰম্পৰা অসমৰ বুৰঞ্জীত লিপিবদ্ধ হৈ আহিছে। ইয়াৰ সৃষ্টি আহোম ৰজাৰ দিনৰ পৰাই হৈ আহিছে বুলি আমি শুনি আহিছোঁ। আমাৰ পূৰ্বপুৰুষসকলৰ পৰম্পৰাৰ ৰক্ষা কৰি বৰ্তমান প্ৰজন্মৰ হাতত এই বিহু সংস্কৃতিয়ে এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু ওপৰ পুৰুষলৈও ই এক নতুন মাত্ৰা কঢ়িয়াই আনিব। আজিলৈ আহোঁ, ধন্যবাদ।